হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? পুনৰ মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি আমাৰ কঠীয়া পাৰিবলৈ লৈছে, তাকে বোলো কঠীয়ানিত পানী দি আহোঁ। পানী বিচাৰিছে। এইকেইদিন ইমান গৰম পৰিছে নহয়, একেৰাহে ৰ'দ দি আছে। ৰ'দটোহেঁত ইমান চোকা। তাকে আমাৰ কঠীয়ানি তলিটো মানে একেবাৰে শুকাই আছিলে। কাষতে পুখুৰীটো আছিলে, পুখুৰীটোত সেই মেচিন লগাই পানী সিঁচি লৈছে কঠীয়া মানে ঠিক কৰিবৰ কাৰণে। কঠীয়ানিখন আমাৰ ঘৰৰ পিছফালেই হয়, কাষতে লাগিয়ে আছে। আজি এইখিনি পাৰিব, আজি ঘৰৰ ওচৰতে পাৰিছে। আকৌ কাইলৈ এইখিনি পাৰিব, মানে সেইখিনি অকণমান দূৰত হ'ব ঘৰৰ। ল'ৰাই আকৌ আজি কঠীয়া পাৰিব বুলি জানি স্কুললৈকে নগ'ল, বোকা খচিবলৈ নাপাব যে সি। আৰু পানী দি থৈ এতিয়া আকৌ পাকঘৰলৈ বুলি আহিছোঁ। এয়া চাহৰ যোগাৰ কৰি আছোঁ। চাহৰ লগত ভাবিলোঁ পুৰিকে বোলো বনাই দিওঁ খাবলৈ। ৰাতিপুৱাৰ পৰা কামত লাগি আছে যে, ভোকো লাগিছে চাগে, তাকে পুৰি বনাই দিবলৈ লৈছোঁ। এই ৰাতিপুৱা সময়খিনি খুব লৰালৰিয়ে হয় কামবোৰ। লৰালৰিকৈ পুৰি বনাই দিছোঁ। বনাই খাবলৈ দি আজৰি হৈ আকৌ মই ভাতৰ লগত লাগিব। এই ভাতটো সোনকালে কৰি দিলেহে সোনকালে হ'ব, নহ'লেনো কাম কৰা মানুহ ৰৈ থাকিব ক'তনো খাবৰ কাৰণে। সেয়াই আৰু খুব লৰালৰি হয় এইখিনি সময়। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেয়া ৰেগুলাৰ মানে ভিডিঅ' আনিব পৰা হোৱা নাই, ইটো সিটো কামত ব্যস্ত হৈ থাকোঁতে যায়। ভিডিঅ'টো বনাবলৈও অকণমান সময় লাগে ন, সেই সময় নোপোৱা হৈছোঁ তেনেকৈ। কেতিয়াবা হয়তো ৰেচিপি ভিডিঅ' দিওঁ, কেতিয়াবা টেইলাৰিঙৰ, কেতিয়াবা এনেকৈ দিওঁ ব্লগ হিচাপে। এয়া পুৰিৰ লগতে মই কাবেলী বুট বনাইছোঁ। অকণমান গ্ৰেভি কৰি দিম, অকণমান পানীটো শুকুৱাই দিম। আনফালে আকৌ কঠীয়ানিত গৈ আকৌ দি থৈ আহিলোঁগৈ। সেয়াই আৰু মোৰ অহা যোৱা হৈ আছে। এবাৰ চাহ দিবলৈ গৈছোঁ, এবাৰ পানী দিবলৈ গৈছোঁ, এবাৰ তামোল দিবলৈ গৈছোঁ। এতিয়া আকৌ এই চাহ দিবলৈ আহিছোঁ। এইবাৰ আকৌ ভাতৰ যোগাৰ। সেই মাজৰ ভিডিঅ'টো মই ধৰি ৰাখিবলৈ নহ'ল, তাকে এয়া থালিখন এয়াই আছিলে। মাংস আলু দি বনাইছিলোঁ, এয়া ৰঙালাও আগ ভাজিছিলোঁ, ভেন্দি ফ্ৰাই, এয়া ডাল কচু মচুৰ দাইলৰ লগত বনাইছিলোঁ, লগতে ৰঙালাও পকৰি বনাইছিলোঁ আৰু পাপৰ বনাইছিলোঁ। সেয়া দেখাবলৈ থাকি গ'ল আপোনালোকক। ভিডিঅ'টো আজি ইমানলৈকে আছিলে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ, বাই।